সো মই এতিয়া যিডোখৰ জেগাত বহি আছো এডোখৰ কোনো মোৰ দেউতাই দি থৈ যোৱা সম্পত্তি নহয়, এডোখৰ প্ৰকৃতি সম্পত্তি। এইবোৰ চব প্ৰকৃতি হয়, প্ৰকৃতিয়ে ৰচা, ভগৱন্তই ৰচা, এই সৃষ্টিকৰ্তা ভগৱন্তই সৃষ্টি কৰা প্ৰকৃতি। এইবোৰত কোনো মোৰ তোৰ বুলি কৈ এইবোৰ হাত সাৱটি ৰাখি পিনি স্বাৰ্থপ কৰি কোনো লাভ নাই। পাৰিলে হাত সাৱটি ধৰি ৰখাতকৈ দুজন মানুহক সহায় কৰিব লাগে, ভাল মনে থাকিব লাগে, ভাল চিন্তা কৰিব লাগে, নিজে নিজে আগবাঢ়ি গৈ থাকিলে দুজনকো কেনেকে আগুৱাই নিব লাগে সেইটো চেষ্টা কৰিব লাগে, সেইটো চিন্তা কৰিব লাগে, ভাল মনৰ ভাল চিন্তা কৰিব লাগে। আৰু এইবোৰ প্ৰকৃতি বস্তু, এইবোৰত কোনো লোভ মোহ কৰি লাভ নাই। প্ৰকৃতিয়ে যেনেকে দিছে তেনেকে মোহাৰি লৈও যাব। প্ৰকৃতি মন গলে লৈ যাব, প্ৰকৃতিয়ে মন গলে আপোনাক দিব, আৰু প্ৰকৃতিয়ে মন গলে আপোনাক ধ্বংসও কৰি দিব। সেইবোৰ তেওঁৰ ইচ্ছামতে চলি থাকে। এইখন গোটেইখন হৈছে তেওঁৰ ইচ্ছামতে, ভগৱন্তৰ ইচ্ছামতে চলে। সেইবাবে এইবোৰত কোনো অহংকাৰ কৰি লাভ নাই। পাৰিলে দুজনক সহায় কৰিব লাগে। নিজেও যদি সহায় কৰিব নোৱাৰো, বেলেগৰ পৰা সহায় লৈ দুজনক সহায় কৰিব লাগে। কাৰণ কয় নহয় মানৱ ধৰ্ম পৰম ধৰ্ম বুলি কয়, মানৱতা। কাৰণ মানুহক সহায় কৰিলে নিজেও কৰ্মৰ পৰা বহুত ভাল হয়। জীয়াইনো কেইদিন থাকিম, কেইদিন জীয়াই থাকিম। আজি খাই আছো, আজি জীয়াই আছো। জীয়াই থাকোতে নিজৰ নামটো কাইলৈ মৰি গলে কোনো চিনিয়ে নাপাব। এইটো জীয়াই থকা অৱস্থাত যদি কিবা এটা কৈ থৈ যাওঁ, কাইলৈ অলপ হলেও কোনোবাই মনত ৰাখিব, 10জন মানুহ হলেও মনত ৰাখিব। সদায় এইটো চিন্তা কৰিব লাগে। টকা পইচা এইবোৰ সকলো নহয়, টকা পইচাটো আহি থাকিব গৈ থাকিব, কিন্তু মানৱতা, মানৱ যিটো অন্তৰত যিটো মানৱতা, মানৱ ধৰ্ম কৰা যিটো থাকে, দম থাকে, সেই দমটো সদায় বাহিৰলৈ উলিয়াই আনিব লাগে। মানুহক সহায় কৰাটো সেইটো বহুত ভাল গুণ থাকে। এইবোৰ প্ৰকৃতিৰ লগত আমি কোনো খেল কৰিব নোৱাৰো। প্ৰকৃতি বস্তু হয়, মোৰ দেউতাৰ সম্পত্তি থাকিব, ককাহঁতৰ আজু ককাহঁতৰ সম্পত্তি থাকিব, পেলেকৰ আগৰ সম্পত্তি এইবোৰ থাকিব, তেওঁলোকৰ নামত থাকিব। কিন্তু তেওঁলোকে এইবোৰ পাইছে ক'ৰ পৰা? প্ৰকৃতিৰ পৰা পাইছে। এইবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰা হয়। তেওঁলোকক ক'ব নোৱাৰে এইখিনি মোৰ বুলি, কাৰণ প্ৰকৃতিয়ে দিছে, প্ৰকৃতিয়ে লৈ গুচি যাব, ইচ্ছামতে লৈ যাব তেওঁৰ বস্তু। সেইটো হাত খাপতি কেতিয়াও মোৰ বুলি কৈ ৰখি থকাটো এইটো স্বাৰ্থপৰ বস্তুটো অঁতৰাওক। কাৰণ মোৰ ভিডিঅ'টো বনোৱা মূল কাৰণ এইটোৱে হৈছে, আমি মানুহ আমি বহুত মানে জানুৱাৰ টাইপৰ বুলি কয় না, এটা ভগৱন্তই বনাইছে, চবতকৈ শ্ৰেষ্ঠ হৈছে মানুহক বনাইছে। মানুহে কব জানে, মানুহে কিবা এটা কৰি খাব জানে, খাব পাৰে, মানুহ খোজ কাঢ়িব পাৰে, কথা কব পাৰে, চবতকৈ মানুহ শ্ৰেষ্ঠ। কিন্তু জীৱ জন্তুতকৈ মানুহে অধস্ত। কাৰণ কেলে? মানুহ যিখিনি আজিৰ দিনত যিখিনি মানুহৰ ব্যৱহাৰ দেখি আছো, মানুহৰ যিখিনি পৰিচয়, মানুহৰ যিখিনি ব্যৱহাৰ কাণ্ড, যিখিনি কৰ্ম দেখি আছো না, নিজকে মানৱ জাতি বুলি কবলে নিজৰ ওপৰতে ঘিণ উপজে। কাৰণ আমি সঁচাকে মানৱ জাতি নে? ভগৱানে আমাক এইটোৱে কাৰণে শ্ৰেষ্ঠ বনালে নেকি মানৱ জাতি? আমি অহংকাৰ উপজে। আমি মানুহ বুলি কলে, মানৱ জাতি বুলি কৈ দিয়া লগে আমাৰ মনত অহংকাৰ উপজি আহে। আমি মানুহ শ্ৰেষ্ঠ, ঘন্টা শ্ৰেষ্ঠ। আমি কি ভাল কাম কৰিছো, কি ভাল কাম কৰিছো। কাৰোবাক কিবা এটা দিবলৈ গলো সেইটোত আমি হিংসা কৰিবলৈ লাগি যাওঁ। কাৰোবাক কিবা এটা ভাল কৰিবলৈ গলো তাক কেনেকে ধ্বংস কৰিব লাগে সেইটো আমি চিন্তা